নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই বুজাবলৈ গৈ আছোঁ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যয়ন বংশগতি আৰু ক্ৰমবিকাশ নামৰ পাঠটি। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম খণ্ড ইতিমধ্যে আপলোড দিয়া হৈছে আৰু এইটো হ'ব দ্বিতীয় খণ্ড। আজি আমি পেজ নাম্বাৰ 145 145 পৃষ্ঠাৰ পৰা অধ্যয়ন কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া 145 145 পৃষ্ঠা ওলাবা তেতিয়া তাত দেখিবলৈ পাবা কিছুমান মটৰ মাহৰ বীজৰ ছবি দিয়া আছে। আৰু সেই মটৰ মাহৰ বীজৰ লগত জড়িত পৰীক্ষাটো মেণ্ডেলে যি পৰীক্ষা কৰিছিল তাৰ বিষয়ে আজি আলোচনা কৰিম। মেণ্ডেলে এই পৰীক্ষাটোৰ বাবে দুযোৰ বিপৰীত চৰিত্ৰৰ মটৰ মাহৰ বীজৰ মাজত সংকৰণ কৰিছিল। আৰু মেণ্ডেলে এই পৰীক্ষাটোত দুবাৰকৈ সংকৰণ কৰিছিল বাবে দ্বি-সংকৰণ পৰীক্ষা বুলি কোৱা হয়। এতিয়া মই যে ক'লো মেণ্ডেলে পৰীক্ষাটোৰ বাবে দুযোৰ বিপৰীত চৰিত্ৰৰ বীজৰ মাজত সংকৰণ কৰিছিল। এতিয়া এই দুযোৰ বিপৰীত চৰিত্ৰৰ বীজ কেনেধৰণৰ আছিল চাওঁ আহা। যে মেণ্ডেলে বীজৰ বৰণ আৰু বীজৰ আকৃতি অনুযায়ী সিহঁতক দুটা ভাগত ভাগ কৰিছিল, বা আমি মটৰ মাহৰ বীজটো আমি দুই ভাগতে পাওঁ। প্ৰথমতে বীজৰ বৰণটো চাওঁ। বীজৰ বৰণ বা ৰংটো যিটো কালাৰ, সেই বীজৰ বৰণটো দুই প্ৰকাৰৰ পোৱা যায়, যে হালধীয়া বা সেউজীয়া। এতিয়া হালধীয়াটো প্ৰভাৱী চৰিত্ৰ, অৰ্থাৎ বেছিভাগ ক্ষেত্ৰত আমি হালধীয়া বীজ পাওঁ। তাৰপিছত সেউজীয়াটো হৈ গ'ল অপ্ৰভাৱী। এতিয়া সেই হালধীয়াটোক আমি কেপিটেল ৱাইৰে বুজাম আৰু সেউজীয়াটোক স্মল ৱাইৰে বুজাম। তাৰপিছত বীজৰ আকৃতি অনুসৰি ইয়াক দুই ভাগত ভগাব পাৰি। দুটা চৰিত্ৰ আমি পাব পাৰোঁ, যে ঘূৰণীয়া আৰু সুতুৰা। ঘূৰণীয়া যিটো চৰিত্ৰ, ঘূৰণীয়া চৰিত্ৰটো হৈ গ'ল প্ৰভাৱী, অৰ্থাৎ বেছিভাগ মটৰ মাহৰ ক্ষেত্ৰত আমি ঘূৰণীয়া চৰিত্ৰটো দেখিবলৈ পাওঁ, গতিকে এইটো প্ৰভাৱী। আৰু সুতুৰা যিটো চৰিত্ৰ, সেই চৰিত্ৰটো অপ্ৰভাৱী। ঘূৰণীয়াটোৰ কাৰণে আমি কেপিটেল আৰ আৰু সুতুৰাটোৰ কাৰণে স্মল আৰ ব্যৱহাৰ কৰিম, জেনেটিক যিটো ফৰ্মুলা বুজাবলৈ, জিনীয় ৰূপটো বুজাবৰ কাৰণে। আৰু মন কৰিবা যে যিবোৰ চৰিত্ৰ প্ৰভাৱী তাক আমি ইংৰাজী বৰফলাৰ বৰ্ণৰে বুজাইছোঁ, কেপিটেল লেটাৰেৰে, আৰু অপ্ৰভাৱী যিটো সেইটো স্মল লেটাৰেৰে বুজাইছোঁ। এতিয়া চিত্ৰটোত মন কৰা তোমালোকে। প্ৰথম যিটো চিত্ৰ, তাত তোমালোকে দেখিবলৈ পাবা কাষত পি বুলি লিখা আছে। ইয়াত পি দিয়া আছে। পি মানে হৈ গ'ল পিতৃ প্ৰজন্ম, পেৰেণ্টেল জেনেৰেশ্যন, অৰ্থাৎ প্ৰথমে সেই পিতৃ প্ৰজন্মৰ মাজতহে সংকৰণ হ'ব বা প্ৰজনন হ'ব। পিতৃ প্ৰজন্ম আছে এটা ঘূৰণীয়া সেউজীয়া মটৰ মাহৰ বীজ, আৰু আনটো চাইডে আছে এটা সুতুৰা হালধীয়া বীজ। এই পিতৃ প্ৰজন্মৰ যিবোৰ বীজ আছে সেই বীজবোৰ হ'ল বিশুদ্ধ। বিশুদ্ধ এইকাৰণে কাৰণ আমি ইয়াত দেখিবলৈ পাইছোঁ আগফালৰ যিটো বীজ আছে তাত দুটা কেপিটেল আৰ আৰু দুটা স্মল ৱাই আছে, অৰ্থাৎ গছজোপাই যি পিতৃ মাতৃৰ পৰা সৃষ্টি হৈছে তাত দুয়োফালৰ পৰা ঘূৰণীয়া আৰু সেউজীয়া চৰিত্ৰটো লাভ কৰিছে, গতিকে ই বিশুদ্ধ। ঠিক তেনেদৰে ইটো চাইডে থকা সুতুৰা আৰু হালধীয়া বীজটো বিশুদ্ধ হয়, ই দুয়োফালৰ পৰা সুতুৰা আৰু হালধীয়া চৰিত্ৰটো লাভ কৰিছে। এতিয়া মাজত যে ক্ৰছ চিন এটা দেখিবলৈ পাইছা তোমালোকে, ক্ৰছ চিন মানে কি? পূৰণ চিন। সেই পূৰণ চিনটো এইটোৱে বুজাইছে যে ই দুটাৰ মাজত সংকৰণ হৈছে। এই দুই ধৰণৰ বীজৰ চৰিত্ৰযুক্ত বীজৰ মাজত সংকৰণ হৈছে। সংকৰণত কি হ'ব? সংকৰণ মানে হাইব্ৰিড। আচলতে হাইব্ৰিড শব্দটো আমি বেছিকৈ শুনি থাকোঁ, গতিকে হাইব্ৰিড ক'লে সহজতে বুজা যায়, কিন্তু এইটো ইংৰাজী শব্দ হয়। আৰু হাইব্ৰিড কৰা হৈছে বা সংকৰণ কৰা হৈছে, এটি কৃত্ৰিম প্ৰজনন। এতিয়া বিপৰীত লক্ষণযুক্ত বীজৰ গছৰ মাজত সংকৰণ কৰা হ'ল। সংকৰণত এফালৰ পৰা এটা জনন কোষ আৰ ৱাই আৰু আনটো ফালৰ পৰা জনন কোষ স্মল আৰ ৱাই ভাগ ল'ব, আৰু এই জনন কোষৰ ফলত যিটো যোজন হোৱাৰ ফলত, অৰ্থাৎ সংকৰণ হোৱাৰ ফলত যি প্ৰথম প্ৰজন্মৰ গছ ওলাব, সেই গছৰ বীজবোৰ হ'ব ঘূৰণীয়া আৰু হালধীয়া হ'ব। ঘূৰণীয়া হালধীয়া হ'ব। কাৰ্চিনৰ জৰিয়তে এইটো দেখুওৱা হৈছে। তোমালোকৰ কিতাপখনতো এইটো ডায়েগ্ৰাম আছে। এতিয়া এইটো হৈ গ'ল প্ৰথম প্ৰজন্ম, F1 বুলি লিখা আছে, কাৰণ F1 হৈ গ'ল প্ৰথম প্ৰজন্মৰ গছ। আৰু এই প্ৰথম প্ৰজন্মৰ গছৰ মাজত আকৌ যেতিয়া সংকৰণ কৰা হয়, অৰ্থাৎ ঘূৰণীয়া হালধীয়া বীজযুক্ত গছৰ মাজত আৰু ঘূৰণীয়া হালধীয়া বীজযুক্ত একে
ধৰণৰ গছৰ মাজত যেতিয়া সংকৰণ কৰা হয় তেতিয়াহ'লে কিন্তু বেলেগ বেলেগ 4 প্ৰকাৰৰ বীজ আমি দেখিবলৈ পাম। যিজোপা গছৰ সৃষ্টি হ'ব সেইবোৰৰ পৰা আমি বেলেগ বেলেগ ধৰণৰ বীজৰ উৎপত্তি হোৱা দেখিবলৈ পাম। এই বীজবোৰ এনেধৰণৰ হ'ব: ঘূৰণীয়া হালধীয়া হ'ব, ঘূৰণীয়া সেউজীয়া হ'ব, সুতুৰা হালধীয়া হ'ব আৰু সুতুৰা সেউজীয়া হ'ব। আৰু ইহঁতৰ সংখ্যাবোৰ বেলেগ বেলেগ, অৰ্থাৎ প্ৰতি 16টা বীজৰ ভিতৰত 9টা হ'ব ঘূৰণীয়া হালধীয়া, আৰু ঘূৰণীয়া সেউজীয়া হ'ব 3টা, আৰু সুতুৰা হালধীয়া হ'ব 3টা, আৰু সুতুৰা সেউজীয়া হ'ব 1টা। অৰ্থাৎ ইহঁতৰ অনুপাতটো হ'ব 9:3:3:1, 9:3:3:1 এনেধৰণৰ আমি যিটো অনুপাতটো পাম। এই পৰীক্ষাটোৱে দেখুৱায় যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়। তাৰ মানে ইয়াত পোৱা যিবোৰ চৰিত্ৰ, যেনে বীজ এটাৰ বৰণ হালধীয়া হোৱা চৰিত্ৰ, বা তাৰ বৰণটো সেউজীয়া হোৱা চৰিত্ৰ, বা তাৰ আকৃতিটো ঘূৰণীয়া বা সুতুৰা হোৱা চৰিত্ৰ, এই প্ৰতিটো চৰিত্ৰ পৃথক পৃথক জিনৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। গতিকে এই জিনবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যাওঁতে পৃথক পৃথকভাৱে স্বতন্ত্ৰভাৱে সিহঁতৰ চৰিত্ৰবোৰ কঢ়িয়ায়। যদি স্বতন্ত্ৰভাৱে নগ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন যে F2 যিমানবোৰ বীজ পাইছিলোঁ সেই বীজবোৰৰ বৰণ আৰু আকৃতিটো একে হ'লহেঁতেন। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল মেণ্ডেলৰ দ্বি-সংকৰণ পৰীক্ষা। আৰু এই পৰীক্ষাটোত কিছুমান বিজ্ঞান ভিত্তিক শব্দ যেনে এলিল, কাৰক, সমযোজক, বিষমযোজক আদি শব্দবোৰ ব্যৱহাৰ কৰা নাই মই, কাৰণ সেইবোৰ ব্যৱহাৰ কৰিলে আৰু অলপ বেছি জটিল হৈ পৰিব পাৰে, কাৰণ শব্দবোৰ তোমালোকে পোৱা নাই। গতিকে একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ' ইমানেই। ধন্যবাদ।